নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গতিকে আৰু বেছি সময় পলম নকৰি আহকচোন আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ আমাৰ প্ৰথম খবৰটি এটা ভাল খবৰ কিয়নো আপুনি এতিয়াৰে পৰা 1 মিনিটতে বনাব পাৰিব আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ হয় আপুনি একেবাৰে ঠিকেই শুনিছে এই মুহূৰ্তত এটা ভাল খবৰ এতিয়াৰে পৰা কেৱল মাত্ৰ 1 মিনিটতেই আপুনি লাভ কৰিব আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ অনলাইনত আপুনি কেনেকৈ লগে লগে বনাব পাৰিব আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ সবিস্তাৰে জনাম আমাৰ আজিৰ ভিডিঅ'টিৰ জৰিয়তে 1 অক্টোবৰৰ পৰা সলনি হৈছে নতুন নিয়ম এতিয়া আধাৰ কাৰ্ডৰ দৰে ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ পঞ্জীয়ন পত্ৰ আধাৰ কাৰ্ড স্কুলত নামভৰ্তি চাকৰিত প্ৰয়োজনীয় বাৰ্থ চাৰ্টিফিকেট এতিয়া দৰকাৰী হৈ পৰিছে কেৱল ইমানেই নহয় ড্ৰাইভিং লাইচেন্সতো এতিয়া প্ৰয়োজন হ'ব বাৰ্থ চাৰ্টিফিকেটৰ সেয়ে শীঘ্ৰে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট বনাই লওক যদি আপোনাৰ হাতত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট নাই তেন্তে আপুনি এতিয়াৰে পৰা অনলাইনতেই বনাব পাৰিব 1 মিনিটৰ এটা ভিডিঅ'ৰ যোগে আপুনি জানিব পাৰিব কেনেদৰে বনাব পাৰিব আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন তাৰ বাবে আপুনি যাব লাগিব অফিচিয়েল ৱেবছাইট সাৰ্ভিস প্লাছলৈ হোম পেজত গৈ ক্লিক কৰক ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ইয়াৰ পিছতেই লগইন আইডি আৰু পাছৱৰ্ড বনাই লওক আপোনালোকে লগইন কৰাৰ পিছতেই এপ্লাই ফৰ সাৰ্ভিস অপশ্যনটোত ক্লিক কৰি দিয়ক ইয়াৰ পিছতেই বাৰ্থ চাৰ্টিফিকেটৰ বাবে প্ৰয়োজন হোৱা সকলো তথ্য আপুনি সন্নিৱিষ্ট কৰক আৰু তাৰ পাছতেই 1 মিনিটৰ ভিতৰতে তৈয়াৰ হৈ পৰিব আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন আজিৰ আমাৰ পৰৱৰ্তী খবৰটি ৰেচন কাৰ্ড সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ এটা জানিবলগীয়া খবৰ কিয়নো ফ্ৰী চাউল লাভ কৰিবলৈ মানি চলিব লাগিব কেইটামান নতুন নিয়ম এই নিয়মসমূহ মানি নচলিলে আপুনি লাভ নকৰিব ফ্ৰী চাউল ৰেচন কাৰ্ডৰ গৰাকীয়ে মানি চলিব লাগিব কেইবাটাও নিয়ম এতিয়াৰে পৰা প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী 10 তাৰিখৰ পাছত আপুনি লাভ নকৰিব কোনো ধৰণৰ ৰেচন কাৰ্ডৰ সামগ্ৰী অন্ন সেৱা সপ্তাহৰ দিন সংশোধন কৰিলে ৰাজ্য চৰকাৰে পূৰ্বে প্ৰত্যেক মাহৰ 10 তাৰিখৰ পৰা 16 তাৰিখলৈ অন্ন সেৱা সপ্তাহ পালনৰ ঘোষণা কৰিছিল চৰকাৰে অন্তোদয়া অন্ন যোজনাৰ পৰিয়ালে প্ৰতি কাৰ্ডত লাভ কৰিব 35 কেজিকৈ চাউল লগতে অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে জনমুৰি 5 কেজি চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব অন্ন সেৱা সপ্তাহ সম্পৰ্কে ব্যাপক প্ৰচাৰেৰে হিতাধিকাৰীক অৱগত কৰিবলৈ লাগিব সুলভ মূল্যৰ দোকানীয়ে অন্ন সেৱা সপ্তাহৰ প্ৰতিটো দিনতেই দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব অৰ্থাৎ ৰাতিপুৱাৰে পৰা ৰাতিলৈকে দোকান খোলা ৰাখিব লাগিব আবণ্টিত চাউল নিৰ্ধাৰিত সুলভ মূল্যৰ দোকানৰ পৰা ই-পোষ্ট মেচিনৰ যোগেদি সংগ্ৰহ কৰিব লাগিব চাউল সংগ্ৰহৰ সময়ত ই-পোষ্ট মেচিনৰ ৰচিদ সংগ্ৰহ কৰিব লাগিব হিতাধিকাৰীসকলে আজিৰ আমাৰ পৰৱৰ্তী খবৰটি এটা চাঞ্চল্যকৰ খবৰ এটা ভয়ংকৰ খবৰ কিয়নো এখন পূজাৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিলে 50 জনৰো অধিক লোক এই মুহূৰ্তত সংঘটিত হৈছে এটা আচৰিত ঘটনা পূজাৰ প্ৰসাদ খাই অসুস্থ হৈ পৰে 50 জনতকৈও অধিক লোক গোলকগঞ্জত ইজনৰ পিছত সিজন হঠাৎ অসুস্থ হৈ পৰিছে পূজাৰ প্ৰসাদত বিষক্ৰিয়া ঘটি অসুস্থ হৈ পৰিল বহুকেইজন লোক পাবৰচৰা গাঁৱত অনুষ্ঠিত কৰা হৈছিল জগদাত্ৰী পূজা ভক্তৰ মাজত বিতৰণ কৰা হৈছিল প্ৰসাদ খোৱাৰ পিছতেই হঠাৎ অসুস্থ হৈ পৰিল ভক্তসকল প্ৰসাদ খোৱাৰ পিছতেই পেটৰ বিষ হয় বহুকেইজন লোকৰ বৰ্তমান 50 জনৰো অধিক লোকক ভৰ্তি কৰোৱা হৈছে ওচৰৰে হস্পিটেলত এই মুহূৰ্তত এটা চাঞ্চল্যকৰ খবৰ পূজাৰ প্ৰসাদ খাই অসুস্থ হৈ পৰে 50 জনতকৈও অধিক লোক